যেটোক নেকি মই কওঁ সিস্টেমেটিক সিস্টেম বাট মোৰ ওপৰত আৰু এটা ওলাই গ'ল হেতু হ'ল टेक्नोलॉजी हाय हेलो दिस इज आसिफ ब्लॉगर सबसे पहले तो गुड मॉर्निंग एवरीबॉडी আজিৰ ব্লগটো স্টাर्ट কৰিছো মৰ্নিং 5:30 ৰাতি বৰষুণ দিছিলে ৰাতিপুৱা বাহিৰত গৈ দেখোন পুৰা পানী পানী হৈ আছে এইবিলাক চাই গৈ পিনি অকমান সময় দোকানত বহিছিলো দোকানত বহি থাকোতে বাহিৰত দি আছে পুৰা বৰষুণত কোনো আহিব দোকানত সেই কাৰণে দোকানটো বন্ধ কৰি ৰুমত গৈ পিনি শুই গলো এণ্ড বৰষুণটো কমাৰ পিছত উঠি গাছ চা ধুই মেলি দোকানটো খুলি ৰাস্তাৰ ফালে অকমান ওলাই গৈছো গৈ পিনি দেখোন ৰাস্তাতে বানপানী হৈ গ'ল এইবিলাক চাই মোৰ নজৰটো গ'ল চিধা খেতিৰ পানীখিনি চাওতে মোৰ নজৰটো গ'ল চিধা খিৰাত ইয়াত ডাঙৰ এটা খিৰা আছিল বাট কোনে জানো চুৰি কৰি লৈ গুচি গ'ল সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল ট্ৰেক্টৰক পলাই লৈ গৈ আছে যেটোক নেকি মই কওঁ সিস্টেমেটিক সিস্টেম বাট মোৰ ওপৰত আৰু এটা ওলাই গ'ল সেইটো হ'ল टेक्नोलॉजी ওকে এভৰিবডি আপুনি যদি ভাবিছে মই ঘৰতে বহি পইচা ইনকাম কৰিম তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে আপোনালোকে এই কথাটোতো জানে যে পইচা ইনকাম কৰিব হলে ফাৰ্ষ্টতে পইচা ইনভেষ্ট কৰিব লাগে আৰু আপোনালোকে ভাবি আছে এইটো কি বস্তু এই বস্তুটো হ'ল ডিছ বনোৱা মেচিন এটাকে নহয় একেলগত দুটাকে বনাব পাৰে আৰু এইটোৰ দাম হ'ল 1,20,000 টকা যদি আপুনি লম বুলি ভাবিছে তেনেহলে আপুনি এইটো নম্বৰত কন্টাক্ট কৰক বাট এইটো 6 মাহ পুৰানা হয় আপুনি কন্টাক্ট কৰক 75,000ত দি দিব আৰু এইফালে আপুনি ডিছ বিলাক চাব পাৰে ওকে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ' আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব